আদৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান দৰং জিলাৰ 1 নম্বৰ দলগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মজিবুৰ ৰহমানক শ্যামপুৰ গাঁও পঞ্চায়তত উষ্ম আদৰণি জনাই শ্যামপুৰ গাঁও পঞ্চায়তৰ ভোটাৰ তথা শ্যামপুৰ গাঁও পঞ্চায়তৰ কৰ্মচাৰীয়ে দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱাত গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ ৰাইজে নথৈ আনন্দিত হৈছে। শ্যামপুৰ গাঁও পঞ্চায়তৰ দ্বাৰা আয়োজিত আৰু শ্যামপুৰ আঞ্চলিক AIUDF সমিতিৰ সহযোগত এই উষ্ম আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি উষ্ম আদৰণি জনাইছে ৰাইজে। বিধায়ক মহোদয়ে সভাত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰাৰ লগতে শ্যামপুৰ গাঁও পঞ্চায়তৰ সাময়িক উন্নয়ন কৰাৰ পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰে। অৱশেষত যথেষ্ট ভোটত জয়যুক্ত কৰোৱাৰ বাবে বিধায়ক মহোদয়ে শ্যামপুৰ গাঁও পঞ্চায়তৰ সমূহ ৰাইজৰ লগতে পঞ্চায়তৰ সমূহ কৰ্মচাৰীক ধন্যবাদ জনায়। অপূৰ্ব ৰাজবংশীৰ ৰিপৰ্ট। যথেষ্ট ভোটো ইয়াৰ পৰা গাঁও পঞ্চায়তৰ পৰা প্ৰায় 1800 মোৰ আলোচনী হিচাপে দিছিলে। তেখেতসকলক সকলো কৰ্মী সকলো নেতাসকলক দুখীয়া ৰাইজক সকলোকে মই ভোটৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ যি অভাৱ অভিযোগ আছে যোৱা 5 বছৰত মই বহুখিনি কাম কৰিছোঁ। চামপুৰত ৰাস্তা ঘাট আপোনাৰ মাটিৰ মেলি বা এইবাৰো বহুত কাম কৰিব লগা আছে। কাম এই 5 বছৰৰ কাৰ্যকলাপ কৰিম বুলি আশ্বাস দিছোঁ।